বৰ আমনি লাগিছে আৰু দেই ধানখিনি এনেকৈ দি ৰখি থকা পথাৰৰ পৰা আজৰি হ'লে কি হ'ব এতিয়া ঘৰত এইসোপা আহা মাৰোঁতে মুঠতে পদূলি মুখখনকে আজিলৈকে দেখা নাই সেই ৰাতিপুৱা চোতাল হাওঁতে যি দেখোঁ আৰু তেনেও অকণমান ওলাই যাবলৈ পোৱা নাই দেই এই বতৰটোৱে খাই মাৰিছে সেই ধানকেইটা দাওঁতে মানে একেবাৰে বতৰটো বেয়া কৰিলে এই মুঠিবোৰ শুকাবলৈ নাপালে আনিলোঁ আনি লৈ এতিয়া শুকুৱাই ভঁৰালত ভৰাই থাকা এইপিনে পটককৈ ছাঁহো পৰে বৰ মানে কি ক'ম আৰু এই বতৰটোৱে বৰ জ্বালা দিছে ইবাৰো কৰিলে সেইখন শিলে খুন্দি গোটেই বছৰটো চাউল কিনালে এটা ধান ঘৰলৈ আনিব নোৱাৰিলোঁ এইবাৰো সেইকেইদিনতে বতৰটো বেয়া কৰিলে এই কেঁচা মুঠিখন আনি লৈ মোৰ এতিয়া এখন শাস্তি ঘৰৰ কাম নকৰিলেও নহয় ধান নুশুকুৱালেও নহয় এইখন মানে বৰ জ্বালা দিছে দেই বৰ জ্বালা দিছে কিনো কৰোঁ কাহানিকেনো শুকুৱাই হ'ব নচলি অঁ খুৰীদেউ আহক কি কৰিছানো এই কি কৰিব এই ধান শুকুৱাইছোঁ এই বহক ইয়াতে বহক ৰ'দটো কোমল তাকে আমাৰ চোতালখনতে ছাঁ পৰা চাৰিওফালে গছ যে এই ময়ো শুকুৱাইছিলোঁ গাটো ধুলোঁ বোলো বহুত দিন আকৌ তোমাক দেখাও নাই ভাবিলোঁ তাৰ চপাই আহোঁচোন কিনো কৰিছে গা পা ধুই সেইবুলিয়ে ওলাই আহিলোঁ হেৰি আকৌ এই ওলাবলৈ নোৱাৰা হ'লোঁ নিশ্চয়কৈ মুঠিবোৰ শুকাবলৈ নাপালে নহয় এই বতৰটো বেয়া কৰিলে লৈ আহিলোঁ এতিয়া এইবোৰ শুকুৱাই ভঁৰালত ভৰাবলগীয়া হৈছে কেনিও ওলাব পৰা নাই সেইকাৰণে তোমাক দেখা নাই সেই ওলাবই নোৱাৰা হ'লোঁ নিশ্চয়কৈ আৰু তাকে সেই অকলে বকি এই ধান ৰখি আছোঁ হাঁহ কুকুৰা বান্দৰ সেইখনটো আছেই সেয়া ৰ'ব বাৰু মই চাহকে অকণমান আনোগৈ ময়ো খোৱা নাই এই ধান ৰখি আছোঁ তৰিব পৰা নাই এতিয়া আপুনি বহক এইখিনিতে মই চাহ অকণমান আনোগৈ ভালে হ'ব বাৰু যোৱা চাহ অকণমান আনাগৈ এতিয়া খাই থৈ যাওঁ ভালেই হ'ব বোৱাৰী বৰ ডাঠকৈ নুলিয়াবা চাহ আনিলে হ'ব হাততে দিয়া মই সেই এইবোৰ নাখাওঁ তুমিও খাবা আজি আকৌ বিস্কুটৰ বাহিৰে আমাৰ নালাগে এয়াই হ'ব মই অকণমান নিয়মটোহে কৰোঁ বিস্কুট এখন পালেই হৈ যায় খোৱা ঠাণ্ডা হ'ব এই মাত কথানো কি আৰু খোৱা বোৱাটোহে মেইন খুৰীদেউ কথানো কি আৰু হেৰি খোৱা বোৱাহে মেইন নহয় আপুনি বচনে সলনি কৰি দিছে মই খাই বৈ ভাল পাওঁ কাৰণে খোৱা বোৱাহে মেইন বুলি ভাবোঁ আপুনিও কম নহয় কিন্তু দেই আজিকালি নহয় বচন মানে শুদ্ধ কৰিনো কি কৰিবা চবচোন ওলোটাই তাকেহে সেইটোও নোহোৱা নহয় কিনো কৰিবা আৰু মানুহক তুমি যদি মাত খাওঁ মাতা খুৱাই যদি সন্তুষ্ট কৰিব নোৱাৰা তাতে বদনাম গায় সেইকাৰণে মই ওলোটা কৰিয়ে দিছোঁ পিছে এটা কথা হেৰি নহয় আপোনাক এতিয়া চাহ খোৱালোঁ এতিয়া আমাৰ ঘৰত তামোল নাই এই খুব মতে ময়ো তামোলখন খাওঁ তাৰপৰা সেইটো কাৰণে এতিয়া আমাৰ ঘৰলৈ তামোল নিশ্চয়কৈ ননাই হ'ল সেই মানুহটোৱে লুকুৱাই অলপ দিন খাইছিলেহি ময়ো কম নহয় এপিনৰ পৰা একদম চালনী মৰা দি মাৰি যাওঁ য'তে থ'লেও মই বিচাৰি পাওঁৱেই এতিয়া বাপেকে সেই নোখোৱাই হ'ল তামোলনো ক'ত থাকিব ল'ৰাৰ পৰা বুঢ়ালৈকে জীয়ৰীৰ পৰা মুঠতে বুঢ়ীলৈকে আনকি এই বোৱাৰীবোৰ বাহাৰি যোৱা নাই গোটেইখন অকল তামোল খোৱা মই আকৌ আজিকালি এইবিধতহে ধৰিলোঁ কেতিয়াৰ পৰা হ'লা মইচোন গমেই নাপাওঁ খুৰীদেউনো কোনবিধৰ কথা কৈছে ক'ব পৰা নাই মই আকৌ এইবিধৰ কথা কৈছোঁ মই আকৌ ইমান হৃষ্টপুষ্ট মানুহজনী আকৌ সিবিধ বুলি ভাবিছিলোঁ খুৰীদেউ নহয় এতিয়াহে বুজি পাইছোঁ অকণমান মাৰি লওঁ আপুনি পিছে খাবনে নাখায় আপোনাৰ চলিবনে মোৰ নচলে এতিয়া আকৌ
চাহ খাই মুখখন টেঙা টেঙা লাগিছে। এতিয়া তোমালোকৰ লগত থাকিলে দেখিছোঁ নোখোৱা অকণমান বস্তু খাব খাব আৰু একো লাগিব। নহয়। কিজান আকৌ মূৰ ঘূৰাই। এই নুঘূৰাই। এইবিধ দেখিছোঁ গোটেইকেইটা আঙুলিয়ে মাৰে। এই মই নতুন প্লেয়াৰ নহয় জানো। নতুন প্লেয়াৰ। সেইটো কাৰণে নোৱাৰোঁ এটা আঙুলিয়ে হেৰি কৰি থাকিবলৈ। মনতে ভাবিছোঁ তেওঁলৈ চাচোন বাৰু গোটেইকেইটা আঙুলিয়ে মাৰিছে। সেইদিনা চাউলৰ দোকানলৈ যাওঁতে মানে চাউল আনিবলৈ যাওঁতে সমবাই কেইবাগৰাকীও মহিলা দেখিছোঁ ফিংগাৰ প্ৰিণ্টবোৰ নাই উঠা। ইটো দিয়ে নুঠে, সিটো দিয়ে নুঠে, কাৰণটো কি কৈছে। তাৰপৰা হাতবোৰ দেখিছোঁ বৰ ধুনীয়া ধুনীয়া, একদম নখ জোঙা জোঙাকৈ ৰখোৱা ধুনীয়া নীল পলিচ লোৱা। ইমান ধুনীয়াকৈ মানুহকেইগৰাকী ফিংগাৰ প্ৰিণ্ট নুঠে, ফিংগাৰ প্ৰিণ্ট নুঠে। ফিংগাৰ প্ৰিণ্ট নুঠা দেখি আৰু এতিয়াহে বুজি পাইছোঁ আচল তৰিকাটো। নতুন প্লেয়াৰ নহয়। সেই মানে আঙুলিকেইটাই সিহঁতি চাদা মলে, গম পালোঁ। চাদা মলাৰ কাৰণে ফিংগাৰ প্ৰিণ্ট উঠা নাই। কেনাটো ক'বাত, কেনাটো ক'বাত এতিয়া গম পালোঁ। ভগৱানকে সাক্ষী কৰি গম পাই নাই। এতিয়া ভগৱানকে সাক্ষী কৰি আৰু তুমি দিছা যেতিয়া খাই চাওঁ দিয়া। পৃথিৱীলৈ আহিলোঁ যেতিয়া চব খাব লাগে, এই পালিও খাই চাওঁ। হেৰি আকৌ এই কিবা এটানো নোখোৱাকৈ কেনেকৈ থাকে। পটককৈ এৰো বুলি ক'লেও এৰিব নোৱাৰি নহয়। এতিয়া তামোলখন এতিয়া এৰিবলগীয়া হ'লে কি হ'ব, আকৌ কিবা এটা ধৰিবই লাগিব। নাই সেইটো কাৰণে এবিধতে ধৰিছোঁ আৰু সেই তেওঁ এবিধত ধৰিলে ময়ো বোলো এবিধতে ধৰিব লাগিব। উপায়টো নাই। উপায় নাই, উপায় নাই। বাকীও আছিলে সেয়া তাকো মানে ভালেই হ'ল আৰু পৃথিৱীলৈ আহিলা যেতিয়া চবৰে অকণমান 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 অভ্যাস হৈ যাব লাগে, হৈ যাব লাগে। মোৰ মূৰটো চোন কিবা কিবা কৰিছে, কিবা 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 পৃথিৱীখন ঘূৰি ফুৰাটোৱে লাগিছে। এই গছ গছনিবোৰ চোন কিবা ঘূৰি ফুৰাটোৱে লাগিছে। পৃথিৱীখন ঘূৰি ফুৰিছে বুলি কৈছে। বৈ চকুৰে গোটেই সৰিয়হ ফুল দেখিছোঁ বৈ। এবাৰ সৰিয়হ ফুল দেখিলে মই এতিয়া কি কৰোঁ। পানী 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 সেইটো কাৰণে খাই দে বুলি ক'লে একো বস্তু খাব নালাগে দেই। মই পানী আনো পানী। কেদি যাওঁ কি কৰিব লাগিছে। চাওঁ মই চাদা খুৱাই কেনেবাকৈ কিবা এটা হ'লে মই মৰিলোঁ। আমাৰ আজি সাধা কমেডি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। আজি এই ভিডিঅ'টো আমাৰ এজন অনুৰাগীয়ে কমেণ্ট কৰি অনুৰোধ কৰিছিলে যে আমি সাধা কমেডি ভিডিঅ' এটা বনাব লাগে। তেওঁৰ অনুৰোধ ৰক্ষা কৰি আমি এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। কিন্তু কিমানখিনি মানে কৰিব পাৰিলোঁ সেইটো নাজানো। ক'ৰবাত যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব, কমেণ্ট কৰি জনাই দিব। আৰু আমাক চেনেলটো ছাপোৰ্ট কৰি আপোনালোকে যাতে আমি আগবাঢ়ি যাব পাৰোঁ সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।